হেল্ল' ষ্টুডেণ্ট, তোমালোক যিসকলে 2026 চনত মেট্ৰিক পৰীক্ষা দিবা সেইসকলৰ কাৰণে আহিছে তিনিটা খুবেই ভাল খবৰ। আজি মই তোমালোকক ভাল খবৰ তিনিটা কি আছে তোমালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আৰু তোমালোকৰ ভাল খবৰ তিনিটা জনাই দিয়াৰ আগতে মই তোমালোকক আৰু এটা কথা কৈ লওঁ যে তোমালোক যিসকলে 2026 চনত মেট্ৰিক পৰীক্ষা দিবা সেইসকলে এইটো চেনেল তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখা, কাৰণ এইটো চেনেলত 100% কমন কুৱেশ্যন আপলোড কৰা হ'ব আৰু তোমালোকৰ নোটবিলাক বনাই দিয়া হ'ব। তোমালোকে এইটো চেনেলৰ পৰা তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক পাবা আৰু 100% কুৱেশ্যনবিলাক তোমালোকে ইয়াৰ পৰাই পাবা। এতিয়া আমি আৰম্ভ কৰোঁ। তোমালোকৰ প্ৰথমটো 1 নম্বৰত ভাল খবৰ হৈছে যিসকলে 2026 চনত মেট্ৰিক পৰীক্ষা দিবা সেইসকলৰ প্ৰথমটো ভাল খবৰ হৈছে যে তোমালোকে প্ৰতি মাহে 300কৈ টকা পাবা। তোমালোকে প্ৰতি মাহে 300কৈ টকা পাবা, কিন্তু টকাটো তোমালোকে 6 মাহলৈকে পাবা। গোটেই এবছৰলৈকে তোমালোকে নাপাবা। তোমালোকে 6 মাহলৈকে 300কৈ টকা তোমালোকে লাভ কৰিবা। কিন্তু যিসকলৰ আৰ্থিক অৱস্থা বেয়া সেইসকলে এই পুৰস্কাৰটো পাব বা এই সুবিধাটো পাব, আৰু এই সুবিধাটো সকলোৱে নাপায়। আৰু তোমালোকৰ 2 নম্বৰ ভাল খবৰটো হৈছে যে 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ পেটাৰ্ণটো তোমালোকৰ সহজ হ'ব নে টান হ'ব সেইটোক লৈ তোমালোকে বহুত বেছি চিন্তা কৰি আছা। মই এতিয়া তোমালোকক মই ডাইৰেক্টলি ক'ব নোৱাৰোঁ যে তোমালোকৰ 2026 চনত মেট্ৰিক পৰীক্ষাটো একেবাৰে টান হ'ব নে একেবাৰে সহজ হ'ব, কিন্তু তোমালোকে 2025 চনত তোমালোকে দেখিবলৈ পাইছা যে তোমালোকৰ মেট্ৰিক পৰীক্ষাটো তোমালোকৰ কি ধৰণৰ কঠিন হৈছিল, বহুত টাফ হৈছিল 2025 চনত। 2026 চনত এতিয়া টাফ হ'ব নে সহজ হ'ব এইটো লৈ তোমালোকে বহুত বেছি কনফিউজ হৈ আছা। মই তোমালোকক কওঁ যে 2025 চনত মেট্ৰিক পৰীক্ষাত ছ'চিয়েল ছায়েন্স ছাবজেক্টটো বেছি টান হৈছিল। বাহিৰা কুৱেশ্যন দিছিল আৰু কুৱেশ্যনবিলাক এনেকৈ বনাই দিছিল যে অগ্নি পৰীক্ষাৰ দৰে তোমালোকক কুৱেশ্যন বনাই দিছিল। কিন্তু তেনেকুৱা ধৰণৰে কুৱেশ্যন তোমালোকক 2026 চনত দিব নেকি? চোৱা, তোমালোকৰ 2025 চনত ছ'চিয়েল ছায়েন্স এই ছাবজেক্টটো তোমালোকৰ বেছি টান হৈছিল। সেইকাৰণে 2026 চনত এই ছাবজেক্টটো তোমালোকৰ টান নহয়। যিটো ছাবজেক্ট এই বছৰত টান হৈছে সেইটো ছাবজেক্ট পিছৰ বছৰত সেইটো ছাবজেক্ট টান নহয়, সেইটো অলপ সাল সলনি হয়। কিন্তু তোমালোকে এইটো চিয়'ৰ হৈ থাকিব পাৰা যে তোমালোকৰ ছ'চিয়েল ছায়েন্সটো তোমালোকৰ সহজ হৈ থাকিব আৰু তোমালোকৰ বাকী ইলেক্টিভ ছাবজেক্টবিলাক সহজ হৈ থাকিব। কিন্তু তোমালোকৰ ইংলিছ ছাবজেক্টটো তোমালোকৰ কিন্তু টানেই হ'ব। ইংলিছ ছাবজেক্ট কেতিয়াও সহজ নহয়। মই যেইবাৰে 2017 চনৰ পৰাই এইটো কথা শুনি আহিছোঁ যে আমাৰ বাৰৰ পৰা ইংলিছটো বহুত টান হৈছে, ইংলিছ ছাবজেক্টটো বহুত টান হৈছে। আচলতে ইংলিছ ছাবজেক্টটো প্ৰত্যেক বছৰতে টান হয় আৰু প্ৰত্যেক বছৰৰে ষ্টুডেণ্টবিলাকে কৈ থাকে যে ইংলিছ ছাবজেক্টটো এইবাৰ টান হৈছে। আচলতে এইবাৰ বুলি নহয়, প্ৰত্যেক বছৰতে ইংলিছ ছাবজেক্টটো টান হয়ে, এইটো একেবাৰে তোমালোকৰ কনফাৰ্ম। গতিকে তোমালোকে ইংলিছটোত অলপ ভালকৈ তোমালোকে পৰিস্থিতি চলাবা আৰু বাকীকেইটাও তোমালোকে ভালদৰে পঢ়িবা। এই বছৰ 2026 চনত মেট্ৰিক পৰীক্ষা ইমান টান নহয়, অলপ হ'লেও 2025 চনৰ তুলনাত অলপ হ'লেও মেট্ৰিক পৰীক্ষাটো 2026 চনত সহজে হ'ব। এতিয়া কওঁ 3 নম্বৰ ভাল খবৰটো কি। 3 নম্বৰ ভাল খবৰটো হৈছে যে তোমালোকৰ মেট্ৰিক পৰীক্ষাটো তোমালোকৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব নে মাৰ্চত হ'ব। তোমালোকৰ ফেব্ৰুৱাৰীত হ'ব। ফেব্ৰুৱাৰীত হ'লে তোমালোক সময়টো অলপ কম পাই আছা, আৰু যদি মাৰ্চত হয় তেনেহ'লে তোমালোকে সময়টো অলপ বেছি পাই আছা। তোমালোকৰ পৰীক্ষা হোৱাৰ সম্ভাৱনা একেবাৰে ফেব্ৰুৱাৰীতে হ'ব, কিন্তু এইটো তোমালোকৰ কনফাৰ্ম। তোমালোকৰ মাৰ্চত তোমালোকৰ পৰীক্ষাটো নহয়, তোমালোকৰ মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'ব। আৰু মই তোমালোকক 2025 চনৰ ৰুটিনটো 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰুটিনটো স্ক্ৰীনত তোমালোকক দেখাই দিছোঁ। ইয়াতে তোমালোকে ইয়াত চাব পাৰিছা যে 15 ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষাটো আৰম্ভ হৈছিল, কিন্তু তোমালোকৰ ফেব্ৰুৱাৰীতে হ'ব। ফেব্ৰুৱাৰীৰ 16 তাৰিখ বা 17 তাৰিখ অলপ সাল সলনি হ'ব তাৰিখটো, এনেকুৱাই, কিন্তু ফেব্ৰুৱাৰী মাহত হ'ব। আজি ইমানেই।